ৰাতিপুৱা এটা কল আৰু মই সাজু কিন্তু কলৈ গৈ আছোঁ নমস্কাৰ ৰাইজ মই আৰমান আজি এখন বিয়া খাব ওলাই গৈছোঁ আৰু ওলাই গৈ প্ৰথমে আমি গৈছোঁ পেট্ৰল পাম্পত তেল ভৰাবলৈ আৰু আমিবোৰ ওলাই গৈছোঁ সাজিত মই বাছিত চিতা সকলোবোৰ একেলগে ওলাই গৈছোঁ আৰু এয়া পাই গ'ল আমাৰ বিয়া বাৰীখন আৰু এয়া ৰাতি হৈ গ'ল হ'ব দিয়ক একো নাই আৰু বিয়া পেণ্ডেলৰ ভিতৰত চাওঁ গৈ ইমান মানুহ আৰু মানুহ চাই পেলাই হাহাকাৰ এইফালে দিলে আমাক আকৌ খাবলৈ তাৰপাছত সকলোৱে খাইহে কিন্তু সাজিতেহে খাব পাহৰিলে য'ত এটা গোল্লা তাত দুটা গোল্লা আকৌ আমি খাই পেলাই এয়া বহি ল'লোঁ পেণ্ডেলৰ তলত আৰু আপোনালোকে হয়তো ভাবি আছে এয়া কি কইনাৰ বিয়া আচলতে কইনাৰ বিয়া নহয় আজি আছিল মোৰ লগৰ দাদাৰ বিয়াখন আছিলে আৰু আমাক মাতিছিলে আমিও গৈছোঁ তাক খোৱা ইয়াৰ পিছত তাৰপিছত আমাক দিলে কফি লগতে আৰু পানো খাইছোঁ আমি এনেকুৱা সঁচাকৈ বহুত ভাল লাগিলে কাৰণ বন্ধুবৰ্গহঁতৰ লগত গ'লে আচলতে বহুত ভাল লাগে আজি বিয়া নহওক বাৰু যিকোনো অনুষ্ঠানত বন্ধুবৰ্গহঁতৰ লগত যাওক বেলেগ কিবা এটা মজা পাব সকলোৱে আপোনালোকেও বন্ধুবৰ্গৰ লগত যাব যিকোনো অনুষ্ঠানত বেলেগ মজা যেন পাব আৰু আমি সকলোৱে গৈছোঁ বেলেগ কিবা এটা যেন লাগিছে